সম্মানিত অসম চৰকাৰৰ মাননীয় মন্ত্ৰী আমাৰ মাজত শ্ৰীযুত নৱ কুমাৰ দলেদাৰ উপস্থিত হৈছেহি আৰু ইয়াৰ লগতে আমাৰ উপস্থিত হৈছে আমাৰ লখিমপুৰ জিলাৰ আমাৰ সভানেত্ৰী আৰু আমাৰ ঢকুৱাখানা জিলাৰ সভাপতি প্ৰদীপ চমুৱা ডাঙৰীয়া আৰু মণ্ডল সভাপতি সুনীল দলে ডাঙৰীয়া। গতিকে এইখিনিতে আমি আমাৰ মাজৰ পৰা আমাৰ মন্দিৰৰ ফালৰ পৰা আমাৰ সম্বৰ্ধনা জনাব বিচাৰিছোঁ। গতিকে প্ৰকৃত মন্দিৰৰ আমাৰ ভক্তসকলক সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰথমে আমাৰ মাননীয় মন্ত্ৰী মহোদয়ক সম্বৰ্ধনা জনাব আৰু জনাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। সম্বৰ্ধনা জনাব প্ৰথম আমাৰ সভাপতি মন্দিৰ পৰিচালনা সমিতি মনোজ চুতীয়া। ইয়াৰ পিছতে সম্বৰ্ধনা জনাব সম্পাদক লক্ষ্মীকান্ত পেগু। মন্ত্ৰী মহোদয়ক সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। সকলোকে মই প্ৰণাম জনাইছোঁ। আজি পৰম পুৰুষোত্তম শ্ৰী শ্ৰী প্ৰসিদ্ধ চন্দ্ৰ দেৱালয়ৰ আজি ইয়াত পৰিচালনা সমিতিৰ সম্বন্ধিতে ভকত বৈষ্ণৱৰ হৈ হেমকান্ত পেগু ডাঙৰীয়াৰ সৈতে মোৰ অতি শ্ৰদ্ধাৰ ভক্তপ্ৰাণ ৰাইজ আইসকল আৰু মোৰ সতীৰ্থবৃন্দ, আপোনালোক সকলোকে মই আন্তৰিক শ্ৰদ্ধা আৰু সেৱা যাচিছোঁ আৰু শেহতীয়াকৈ হ'লেও নৱবৰ্ষ আৰু অনাগত ভোগালীৰ ওলগ আৰু শুভেচ্ছা জনাইছোঁ। আজি আমি শ্ৰী শ্ৰী প্ৰসিদ্ধ এই দেৱালয়ত উপস্থিত হৈ নিজকে পৰম ধন্য মানিছোঁ আৰু আনন্দ অনুভৱ কৰিছোঁ। আজি আমাৰ পূব ঢকুৱাখানা পঞ্চায়তৰ এই বান্দানা অঞ্চলত এই প্ৰসিদ্ধ চন্দ্ৰ দেৱালয়ৰ পৰা বহুতো ভকত বৈষ্ণৱে জড়িত হৈ যি ধৰণে ভক্তপ্ৰাণ ৰাইজে ইয়াত এটা আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰিছে, এয়া অতিকে প্ৰশংসনীয়। আৰু আমিও আজি ইয়াত আগত আহিছোঁ যদিও এনেধৰণৰ পৰিৱেশত আপোনালোকৰ লগত মত বিনিময় হোৱা নাছিলে বা লগ পোৱাৰ সুযোগ পোৱা নাছিলোঁ, কিন্তু আজি ইয়াত আহি আমি অনুভৱ কৰিছোঁ যে এই অনুষ্ঠানত জড়িত আমাৰ ভকত বৈষ্ণৱসকলৰ যিহেতুকে মই স্থানীয় প্ৰতিনিধি হিচাপে আৰু ইয়াত কিছু সুন্দৰ পৰিৱেশ গঢ় দিয়াৰ নিমিত্তে কিছু অন্তৰ্গাঁথনি উন্নয়ন কৰাৰ প্ৰয়োজন আছে বুলি আমি অনুভৱ কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ পেগু ডাঙৰীয়াই অৱগত কৰিছে যে ইয়াত সমগ্ৰ লখিমপুৰ, ধেমাজি আৰু মাজুলীত বিভিন্ন অঞ্চলত সিঁচৰিত হৈ থকা ভকত বৈষ্ণৱসকলে এই প্ৰসিদ্ধ
দেৱালয়খনৰ লগত জড়িত হৈ আধ্যাত্মিক চিন্তা চৰ্চা কৰি আছে। গতিকে আমি আজি বেছি দীঘলীয়া কৰিব খোজা নাই। অনাগত দিনত যাতে এই অনুষ্ঠানটোক যাতে আপোনালোকৰ লগতে আমিও লগত যাতে সুন্দৰকৈ এই অনুষ্ঠানটো গঢ় দিব পাৰি, তাৰ বাবে আমাৰ ফালৰ পৰা সম্পূৰ্ণ সহযোগিতা থাকিব। আৰু আমি এই বিষয়টো পৰৱৰ্তী দিনত অলপ আলোচনা কৰি ল'ম, যাতে আৰু এটা সুন্দৰ পৰিৱেশ হয়। যিহেতুকে এনেকুৱা এটা আওহতীয়া আমাৰ আগত এই বান্দেনা অঞ্চলত 11 চনৰ আগৰ বিধ্বস্ত অঞ্চলত এই গোটেই অঞ্চলটো যাতায়াতৰ কাৰণে সুব্যৱস্থা নাছিলে। এতিয়া ক্ৰমান্বয়ে পূব দক্ষিণখানা পঞ্চায়তৰ সকলো যাতায়াতৰ ব্যৱস্থা ইতিমধ্যে দলং ৰাস্তা ঘাট পকীকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু অনাগত দিনত আমি আশা ৰাখিছোঁ এই প্ৰসিদ্ধ দেৱালয়খনে আমাৰ এই গোটেই সমগ্ৰ উত্তৰ পাৰৰ এই অঞ্চলটোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দেৱালয়ত পৰিগণিত হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু শেষত আপোনালোক সকলো ভকত বৈষ্ণৱসকললৈকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু ভক্তি জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। অনুষ্ঠানটো গধূলি আৰু দুপৰীয়া তাৰপিছত ধৰ্ম অনুষ্ঠানটো হৈছে আমাৰ জুবিনাৰ তিথি মাঘী সপ্তমী সৰস্বতী পূজাৰ এদিন এৰি পিছদিনা গোটেই অসমজুৰি